হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। মই দিব্যজ্যোতি আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোলৈকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল পালে শেষলৈকে চাব। এয়া ভণ্টি আৰু মই দুজনী নীলা দেই। ভণ্টি ওলাই আছে, তাই মোৰ ওলাই হৈ গ'ল বাৰু। ভণ্টি ওলাই আছে, ডাঙৰ বাইদেউ ঘৰলৈ যাওঁ, ওলাই আছে তাই। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ হ'ব, 5 কিলোমিটাৰ হ'ব ন, 5 কিলোমিটাৰ হ'ব। 2 নম্বৰ বাইদেউৰ লগত যাম, আহিব সিহঁতি, ফোন কৰিছে, যাম আমি দুইজনী। বহুত দিন যোৱাও নাই, যাওঁচোন তাকে ফুৰিও আহোঁগৈ, কিমানো ঘৰত সোমাই থাকিম ন, তাইও সোমাই থাকে। এতিয়া যাওঁ ৰাস্তা মূৰলৈ, বা সেইখিনিতে উঠিম ৰাস্তা মূৰতে। এই বাইদেউ ঘৰলৈ লৈছোঁ, বাৰী পাচলি আৰু কিবাকিবি লৈছোঁ আৰু সিহঁতি কিনি খাই যে, ঘৰত নাই সিহঁতৰ। এতিয়া গাড়ীত চলি যাওঁ, ভাগিন এজনী বোৱাৰী তাত নামিমগৈ, তাত দেখামগৈ দেই সকলোকে। কালি গৰম হৈছিলে যে সেইকাৰণে ভাল লাগিছে দলংখন পাইছোঁ আৰু কাছজন দলঙৰ বৰ গৰম ন আজি। এতিয়া ঠাণ্ডা পৰিছে বতৰটো, ৰ'দটো কমিলে যে। মিঠাই ক'ৰপৰা ল'ম? শ্যামচুইত বনাবি ক'ত শ্যামচুইত? চাৰিআলি। গৈ আছোঁ আমি। ভাত খাই আহিলে নেকি? ভাত নাই খোৱা, আমি অকণমান খাই আহিছোঁ আৰু অলপ পোৱালিকেইটালৈ লৈ লৈছোঁ। বৰষুণ দিছে, বৰষুণ পৰিছে, অকণ ভাল লাগিছে, ঠাণ্ডা লাগি দিছে যদি। সোমাই আছোঁ আমি, ৰাস্তাটোও বেয়া, বৰষুণ দিছে, ৰাস্তাটোও বেয়া, গাঁত গোটেইখন। আৰু এটা টাৰ্ণিং আছে দেই, টাৰ্ণিং আছে এইফালে সোমাবি দেই, ইফালে ৰাইট চাইডে আৰু এটা টাৰ্ণিং আছে, পাইছোঁ এইফালে সোমাবি। পাইছোঁহি এয়া, নাম জলদি বৰষুণ দিছে। খাব লৈ লোৱা, এটা দেখে মাছ দেই গ'ল নেকি? চাহ খাইছোঁ আৰু চাহ খাইছোঁ বাইদেউ নিচান এইফালে চাই দিয়া, খোৱা এইটো ভাগিনৰ ল'ৰা, খোৱা। এয়া আমাৰ খানা ৰেডি, খাই লওঁ দে, খাওঁতে কথা চথা নাপাতিবি দেই, এইবোৰ কাঁইট চাত লাগিব, কথা চথা নাপাতিবি, খাই লওঁ আজি, খাই লওঁ। এয়া লোকেল মুৰ্গী আৰু কি আছে? মাছ, লোকেল মাছ ন, ভেন্দি মুখ খা কৰি আছে। এয়া ভণ্টিয়ে ছিঙি আছে, তথাপি ভেন্দিহে হয় ন, অকল বান্দৰৰ কাৰণে একো নহয়। অকল ভেন্দি আৰু ভাত কেৰেলা হয়। অঁ, একো ক'ব নোৱাৰি। অঁ, লৈ যাম পাৰিলে বজাৰ আজি দেওবাৰ, বজাৰটো দি দিমগৈ আজি, চাৰিআলি বজাৰত। ঐ টেকেলিটো কেলৈ উঠিছ? কি হয় নি? এই ধৰ ইয়াত কোনো নেদেখেচোন, এই ধৰক চাৰিওফালে ৱালে, কোনেনো চাব, বান্দৰকেইটা চালে হ'ব আৰু। এয়া মান ধৰিছে বাইদেউক, মানে কইনাৰ আপায়েক আৰু আজি প্ৰথম আহিছে, সেইকাৰণে মান ধৰিছে। আমাৰ নিয়ম এইটো।
এয়া ককায়েক ভাগিন ডাঙৰ ভাগিনক ধৰিছে এয়া বৰজনা হ'ব তাই ভালকৈ থাকিব দুজনক সেইটোৱেই মানে আমাৰ ফালৰ পৰা আৰু ভৱিষ্যতলৈ যাতে মানে দুইজনে ভালে থাকক সেইটো কামনা কৰিব ঠিক বাই 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 যাওঁগে এতিয়া ঘৰলৈ বাই বাই